স্বাগতম জনাইছোঁ অসমীয়া খাদ্যৰ থলুৱা জুতিলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ব্ৰইলাৰ মাংস বনোৱা এটা ৰেচিপি। আহকচোন চাওঁ কিদৰেনো বনাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহকচোন চাওঁ কিদৰেনো বনাওঁ। এয়া চাইজত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ।
খৰিকাত দিয়া কাৱৈ মাছ আৰু লগতে পানী টেঙা অকণমান আৰু নেমু টেঙা আৰু এটা জলকীয়া। আহকচোন ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।